BTC Secretariat Maukuliau, Kokrajhar Jillani Ditagiri, Montri Ashok Singhal, Khulumbai, Bodosani Studio Ang Sangrila Najari. BTRआव सरकारि बिथांखिफोर मावफुंनाय आयदानि सायाव नायसंमेल जुथुमदों। आसामनि मन्त्रि अशोक सिंहाला साननैनि थाखाय गावनि कक्राझार दावबायफैनाय समाव दिनै BTC सेक्रेटारियेट मावखुलियाव दावबायनानै BTRआव सरकारि बिथांखिफोर मावफुंनाय आयदाखौ लानानै BTRनि गाहाय मावफुं सोद्रोमा प्रमोद बर'नि नुजाथिनायाव गासै बिफाननि मावफुं सोद्रोमाफोर आरो गाहाय बिबानगिरिफोरजों गुवारै सावरायलायो। मेल जुथुमखांनायनि उनाव मन्त्रि अशोक सिंहाल आरो BTRनि गाहाय खुंगिरि प्रमोद बर'आ मा फोरमायदों खोनासंदो। कोकराझार जिलार अभिभावक मंत्री हिसाबे जिलार रिव्यू मैं लै आसो और आम इहम सकलो आछे गोटे BTC केनेके आगुवाई लै जाब पारि माननीय मुख्यमंत्रीर इच्छा जे BTC एतिया पिछ परि थाकिब नालागे BTC उन्नयन तीव्रतर गतित हब लागे प्रत्येकटो डिपार्टमेंटर रिव्यू करा होइसे रातिपुवा 10टात मीटिंग आरम्भ होइसे और मैं भाबो जे गोटे दिन जोरा मीटिंग चलिब सन्ध्या 7टा 8टाলৈ मीटिंग चलिब बुली मोर आशा बहुत ভাল ভাল सिद्धांत लोৱা হৈ আছে আৰু এই সিদ্ধান্তবোৰৰ কথা মানে আমাৰ BTC প্ৰধানে BTR প্ৰধানে আপোনালোকক জনাব কিন্তু মই ভাবো যে BTRৰ কাৰণে এটা ভাল খবৰ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব মানে আগ্ৰহ ৰাখিছে যে BTR অঞ্চলৰ উন্নয়ন ভালকে হ'ব লাগে যিবিলাক উন্নয়নৰ কাম হোৱা নাছিলে सरकारी स्कीम ভালকে ইমপ্লিমেন্ট হ'ব লাগে জল জীৱনৰ স্कीम ভালকে ইমপ্লিমেন্ট হ'ব লাগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ভালকে হ'ব লাগে যত ৰাস্তা হোৱা নাই প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাত ৰাস্তা হ'ব লাগে সো গুটে কথাৰ ওপৰত আলোচনা চলি আছে আজি কাউন্সিলে সিদ্ধান্ত লৈছে যে প্ৰত্যেক সাব ডিভিজনত এজন ইএম গাৰ্জেন ইএম হ'ব আৰু এই সাব ডিভিজনৰ গুটে কামকাজ চোৱা তাত যোৱা মাইক্ৰো লেভেলত প্লেনিং करा इमप्लिमेंट करा এই গোটে দায়িত্বটো গাৰ্জেন নিয়মৰো থাকিব নিজৰ বিভাগৰ লগত যেনেকে অসমত অভিভাৱক মন্ত্ৰী কৰা হৈছে কাউন্সিলে আজি সবে বহি সিদ্ধান্ত ললে যে এজন গাৰ্জেন ইএম আমি প্ৰত্যেকটো সাব ডিভিজনত দিম তো মই ভাবো যে কামকাজ বিলাক কৰোতে অলপ সুবিধা হ'ব আৰু কামকাজ ভালকে হ'ব কিছু কামকাজ লেহেমিয়া হয় বুলি কিন্তু অভিযোগ কৰি থাকে ৰাইজে এই ক্ষেত্ৰত কি ক'ব চাওক কামকাজটো কবাত লেহেমিয়া হয় নোহোৱা নহয় কিন্তু এই ৰিভিউ মিটিংবোৰ পাতাই হয় তাৰ কাৰণে যে কবাত যদি অসুবিধা আছে কিবা অসুবিধা আছে তাত আমি অসুবিধাবিলাক মীমাংসা কৰি ঠিক কৰি দিব পাৰোঁ BTCৰ যিখিনি মেজৰ ডিপাৰ্টমেণ্ট আছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ফোকাস কৰি পেলাই আজি ৰিভিউ মিটিং কৰা হৈছে আৰু ইতিমধ্যে এডুকেশ্যন হেল্থ PHC এগ্ৰিকালচাৰ आमार विभिन्न डिपार्टमेंटर रिव्यू हो गल और प्रत्येकटो डिपार्टमेंटत कि गैप आसे इमप्लिमेंटेशनत कत स्लो होइसे এই গোটেই বস্তুটো रिव्यू करा होइसे और जुआ बछरतो केबाबार रिव्यू करा होइसे और यार कारणे इतिया विभिन्न डिपार्टमेंटर काम काज बिलाक खूब स्ट्रीमलाइन होइसे किन्तु एटु आरो स्पीड अप करिब लागिब जेतु नेকি पाब्लिকৰ एस्पिरेशन আছে যে এই অঞ্চলটো বহুত বছৰে মানে ডেভেলপমেন্ট বিলাক যেনেকৈ হ'ব লাগিছিলে তেনেকৈ হোৱা নাই তো হিটো ফুলফিল কৰিবৰ কাৰণে প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ যেটো এনুৱেল অপাৰেশন প্লান হিটো আমি ঠিকমতে মানে কেনেকৈ ইমপ্লিমেন্ট কৰিব লাগে কেনেকৈ স্কিম বিলাক ধৰিব লাগে ইবিলাক আগতে ঠিক কৰি দিছিল আৰু এবাৰো ডিসেম্বৰ মাহত পুনৰ নেক্সট মাৰ্চত হ'ব লগা AOPৰ কাৰণে আমি কনসালটেশনটো ডিসেম্বৰৰ পৰা আৰম্ভ কৰিম আজি গাৰ্জেন মন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত বহুতখিনি কথা আমি মানে অৰ্গানাইজ কৰিব পাৰিছো আৰু হিটো ইমপ্লিমেন্টেশন লেভেললৈ লৈ যাব পাৰিলে BTC ডেভেলপমেন্ট খুব স্পিডত হ'ব বুলি মই আশা কৰোঁ কোকৰাঝাৰ চিটি যেটা হৈ আছে ডিভাইডাৰ হৈছে বহুত ক্ষেত্ৰত দেখা যায় ইলেক্ট্ৰিক পোষ্ট ৰাস্তাৰ কাষত বহুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান উঠোৱা হোৱা নাই ভালকে সৰি কোকৰাঝাৰ যেটি মেইন ৰোড বিউটিফিকেশনৰ কাম চলি আছে ডিভাইডাৰ হৈ আছে কিন্তু মন্দিৰৰ লগতে কিছু সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান ইলেক্ট্ৰিক পোষ্ট এইবিলাক এতিয়াও জধে মধে পৰি আছে কিবা ব্যৱস্থা লৈছে ইটোৰ কাৰণে কেইদিনমান আগতে ডেপুটি কমিশনাৰ APDCLৰ যেটো আমাৰ বিষয়া আছে ফৰেষ্ট ডিপাৰ্টমেন্ট PWD একেলগে আমি কিছুমান জায়গাত জয়েন্ট ভিজিট কৰিছো আৰু প্ৰায় 3 দিনহে হৈছে তো এই যত ইলেক্ট্ৰিক পোষ্ট গুছাই পেলাই বেলেগত ৰাখিব লাগে কত গছ কাটিব লাগে গছ নাকাটাকে ক'বাত ৰাস্তা বনাব পাৰে নেকি সব বস্তুটো ঠিকমতে অৰ্গানাইজ কৰি দিয়া হৈছে তো হিটো
চাগে ক'ৰবাত তেনেকুৱা যদি আছে মই এইটো আকৌ তদন্ত কৰিম কিন্তু অলৰেডি ডেপুটি কমিশ্যনাৰক দায়িত্ব দিয়া হৈছে আৰু গোটেইকেইটা ডিপাৰ্টমেণ্টৰ লগত কথা পাতি যিটো CIDFৰ স্কিম আহিছে কোকৰাঝাৰৰ ৰাস্তা বহুত সৰু আছিলে ৰাস্তাটো বহল কৰাৰ কাৰণে এই কামটো চলি আছে তো এই কামখিনি হৈ গ'লে কোকৰাঝাৰৰ কাৰণে বহুত ৰাস্তাৰ সৌন্দৰ্যটোও বাঢ়িব প্লাছ মানুহে এটা যিটো নেকি ট্ৰাফিক হৈ আছিলে এই ট্ৰাফিকটোও মানে ঠিক হ'ব বুলি মই আশা কৰিছোঁ